ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? ভালনে? আশা কৰোঁ সকলো ভালেই আছে। আজি শুভ নৱবৰ্ষ, সকলোকে শুভ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনত ৰঙীন হওক, সুখেৰে ভৰি পৰক, তাৰ কামনাৰে কৰিছোঁ। আজি এটি বিশেষ ভিডিঅ', কিয়নো বহুত দিনৰ পৰা মই আশা কৰি আছিলোঁ যে মই শিৱদৌল যাম, আৰু ফাইনেলি আজি সেই দিনটো আহি পৰিল। তাৰ বাবে ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু স্মৃতি হিচাপে ৰাখি থওঁ। আপোনালোকে জানেই মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ যে মই প্ৰত্যেকটো বস্তুৱে স্মৃতি হিচাপে ৰাখিব বিচাৰোঁ। সেইবাবে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তেন্তে ব'লক ভিডিঅ'ত আৰু কি কৰিম আপোনালোকক মই দেখাম। প্ৰথমতে ওলালোঁ দৌললৈ বুলি। প্ৰথমতে নামঘৰত সেৱা ল'লোঁ, সেৱা লৈ মেলি গ'লোঁ। এতিয়া ডাইৰেক্ট দৌলৰ ভিডিঅ'ই দেখাইছোঁ, গাড়ীৰ পৰাই ল'লোঁ ভিডিঅ'। প্ৰথমতে ভক্তসকলৰ ইমানেই ভিৰ। নৱবৰ্ষৰ প্ৰথমটো দিন সোমবাৰ, সকলোৰে বাবে পবিত্ৰ, সেইবাবে বহুত ভক্ত আহিছে। কিয়নো সকলোৱেতো জানুৱাৰী নামানে ন, জানুৱাৰী পালন নকৰে, কাৰণ অসমীয়াসকলৰ বাবেতো অসমীয়া নৱবৰ্ষটোৱেই সকলোৱে মনা হয়, সেইবাবে জানুৱাৰীটো ইমান নেমানে। তাৰপাছত এনেকৈ অলপ সময় ৰ'লোঁ শৰাই দিবৰ কাৰণে লাইনত। বহুত ভক্ত হয়, আমি বহুত পিছত আছিলোঁ। এনেকৈ বহু সময় ৰোৱাৰ পিছত আমি বাবাক দৰ্শন কৰিলোঁ। ভিতৰৰ পৰিৱেশ নেদেখাওঁ, কিয়নো তাত অনুমতি দিয়া নহয় ভিডিঅ' ফটো ল'বৰ কাৰণে। আৰু ইয়াত চাকি দিয়া ঠাই মানুহখিনিয়ে য'তে ত'তে য'তে পাইছে ত'তে সুবিধা হৈছে চাকি দিছে। আৰু তাৰপিছত ভাবিলোঁ কাৰেংঘৰলৈ যাওঁ। জন্ম হোৱাৰ পৰা কাৰেংঘৰ দেখাই পোৱা নাছিলোঁ, সেইবাবে কাৰেংঘৰলৈ এপাক গ'লোঁ। ভাল লাগিলে তাত গৈ, আৰু সকলোতকৈ বেছি ভাল লগা পৰিৱেশ হৈছে কাৰেংঘৰৰ পৰিৱেশ, কিয়নো তাত বহুত বেছি গছ গছনি, লগতে ফুল আছে, আৰু গোটেই পৰিৱেশটো সেউজীয়া। ঘৰটো দেখিবলৈও ধুনীয়া। ৰংঘৰ তলাতল ঘৰতকৈ কাৰেংঘৰটোৱে চবতকৈ মোৰ বেছি ধুনীয়া লাগিলে। সেইবাবে তাৰো অলপ ভিডিঅ' ৰাখিলোঁ আপোনালোকক দেখাবৰ বাবে, কিয়নো সকলোৱে দেখিছে, মই আজিলৈকে গৈ পোৱা নাই, সেইবাবে মই স্মৃতি হিচাপে ৰাখি থ'লোঁ। কাৰেংঘৰলৈ গ'লোঁ যেতিয়া এপাকনো ওপৰলৈ কেনেকৈ নাযাম, সেইবাবে গ'লোঁ। গোটেইখন আন্ধাৰ, ফ্লাছ লাইট জ্বলাই মানুহখিনি উঠি গৈছে ওপৰলৈ। এনেকৈ আমি গ'লোঁ ওপৰলৈ, আৰু দৰ্জাবোৰ যে ইমান চাপৰ ঠেক শকত মানুহ যে পাৰেই হ'ব নোৱাৰিব। তাৰপিছত এনেকৈ অলপ সময় ওপৰতে ৰ'লোঁ, আৰু ৰৈ মেলি ভিডিঅ' কৰিলোঁ। তাৰপাছত তলৰ পৰিৱেশটো এয়া চাওকচোন, কি ধুনীয়া লাগিছে দেখিবলৈ। বহুত মানুহ আহিছে কাৰেংঘৰটো, বহুত মানুহ। তলত লিখা আছে আহোম ৰজা প্লেচ, বহুত ধুনীয়াকৈ বনাইছে। হেজ ফুল বুলি কয়, সেই ফুলটো দি বনাইছে। আৰু তাৰপিছত ইমানেই আছিল আজি ভিডিঅ'টোত। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে সকলোৱে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। হেপ্পী নিউ ইয়েৰ অল।